নমস্কাৰ। আজি আহিছোঁ বাসুদেৱ থানত আৰু কিয় আহিছোঁ আপোনালোকক কৈ দিম। ইতিহাস প্ৰসিদ্ধ বাসুদেৱ থানত আচলতে কিয় আহিছোঁ, অসমৰ ৰাইজে জানেই বাসুদেৱ থান কি, আৰু কিয় আহিছোঁ আপোনালোকক কৈ আছোঁ। 500 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'ল আৰু কোনোবাই হয়তো ভাবিব পাৰে যে 500 ছাবস্ক্ৰাইবাৰনো কিনো, হয়তো তেনেকুৱা ভাবিব পাৰে, কিন্তু মোৰ কাৰণে বহুত ডাঙৰ এচিভমেণ্ট আছিল আচলতে দেই। মই কিয় আহিছোঁ, মোৰ যিহেতুকে যিসকলে 500 ছাবস্ক্ৰাইবাৰ কৰিলে বা যিসকলে মোক সহায় কৰিলে, তেখেতসকলৰ মংগল কামনাৰ্থে আৰু তেখেতসকলক লৈ আৰু যাতে মই আগুৱাই যাব পাৰোঁ বা ভাল কিছুমান কথা ক'ব পাৰোঁ, বা সমাজত যিটো কিছুমানে হয়তো বহুত বেয়া কাম কৰি থাকে নহয়, তেখেতসকলক যাতে মই মুক্তভাৱে সমালোচনা কৰিব পাৰোঁ। আজি আশীৰ্বাদ ল'ম। চাওক, মোৰ ভিউৱাৰ্ছ যাতে সদায় ভালে কুশলে থাকে, সেয়া প্ৰথম থাকিব। তাৰপিছত আৰু সকলোকে লৈ পিনি যাতে মই আৰু আগুৱাই যাব পাৰোঁ, আপোনালোকে চাই থাকিব। আৰু মই চেষ্টা কৰিম পূজাৰীক বাসুদেৱ থানৰ বিষয়ে বা বাসুদেৱ থানৰ ইতিহাসৰ বিষয়ে অলপ সুধিব চেষ্টা কৰিম। যদি তেখেতে সময় দিব পাৰে মই সুধিম। আৰু আহক, এজন ককা আছে, ককাৰ পৰা অলপ বাসুদেৱ থানৰ বিষয়ে অলপ জানিব চেষ্টা কৰিম। ককা আপোনাৰ ভাল নাম? মোৰ নাম শ্ৰী ফটিক দাস। ফটিক দাস, হয়। আপুনি ইয়াতে বাসুদেৱ থানৰ লগত জড়িত হৈ থকা কিমান বছৰ হ'ল? একদম জন্মই আপোনাৰ ইয়াত নহয়? হয়। অসংখ্য আপোনাৰ ইয়াতে ভক্ত আহে। মই আগতো ইয়াত আহিছোঁ। মই আজি অহাৰ কাৰণ হৈছে মোৰ যাতে ছাবস্ক্ৰাইবাৰ ভালে কুশলে মংগল কামনা কৰি আচলতে বাসুদেৱ থানত আহিছোঁ। বাসুদেৱ থানৰ ইতিহাসৰ বিষয়ে আপুনি দুআষাৰমান কৈ দিয়কচোন মোৰ ভিউৱাৰ্ছক। ইতিহাস বাসুদেৱ অতীততে 60-62 চনত বহুত অতব্য অন্যায় আছিলে। হয়। এইটো এই দিনতে বাঘ ওলায়। হয়। এইটো বনৰীয়া ম'হ আছিলে, বহুত হাবি জংঘল আছিলে, বনৰীয়া ম'হ ওলায়। হয়। 60-62 চনৰ কথা কৈ আছোঁ। হয়। আৰু এই সত্ৰখন স্থাপিত কৰিলে গুৰুজনাই, হয়, শংকৰ গুৰুৱে স্থাপিত কৰিলে ভকত বৈষ্ণৱক আনি। আৰু সেই মূৰ্তিভাগ আনিলে স্বয়ং বিষ্ণু ভগৱন্ত ৰুক্মিণীয়ে অকুমাৰী কালত যেতিয়া ভগৱন্তক পাবলৈ ধ্যান কৰিছিলে, ত'ত কুণ্ডিল নগৰৰ পৰা সেই মূৰ্তিভাগ গায়ন বায়নে ইয়াত আনি স্থাপিত কৰা হৈছে। গম পাইছেনে? আৰু এই সত্ৰখনত মহৎ গুণ আছে। স্বয়ং বিষ্ণু ভগৱন্ত ইয়াত বহি আছে। ইয়াত অপুত্ৰকৰ পুত্ৰ, নিধনীয় ধন আৰু অন্ধকাৰ মানুহ আহিলে পৃথিৱীখন দেখিবলৈ পায়। দেই, আমাৰ এই চকুকেইটাই দেখিছোঁ। গতিকে এই পবিত্ৰ জেগা। দেওবাৰ দিন যে বহুত মানুহ হয়, আৰু আজিও বহুত মানুহ আহিছে। সকলো আজি ব্যস্ত। মানে দেওবাৰ দিন চাকৰিয়াল মানুহবিলাক ছুটি পায়। গতিকে এনেই থকাতকৈ ভগৱন্তৰ ওচৰলৈ যাওঁ। ঘৰতে গাড়ীত উঠিব আৰু ঈশ্বৰৰ ওচৰত নামিব। ৰাস্তা পদূলি বহুত ভাল। আমাৰ জীৱনবোৰ বহুত কষ্ট চলি গ'ল। খুব পইচা পাতি হ'লে ৰুটি এটা আনিবলৈ ঢকুৱাখানা লখিমপুৰলৈ বহুত ভগৱানক বাসুদেৱক চিন্তা কৰিব লাগে। এতিয়া আৰাম। এতিয়া আহি আপোনাক বহুত ধন্যবাদ। কৃষ্ণ। ঠিক আছে, হ'ব। আপোনাক বহুত ধন্যবাদ আৰু আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ। কৃষ্ণ। ভাল হৈছে, ধন্যবাদ। মই এতিয়া বাসুদেৱ থানত সোমাই যাম আৰু সেৱা ল'ম সকলোৰে মংগল কামনাৰ্থে। এয়া মই সোমাই আহিছোঁ। বাসুদেৱ থানৰ ভিউ অলপ দেখুৱাব চেষ্টা কৰিম। এয়া চাওক, আজি শনিবাৰ যে আজি অলপ মানুহ কম, কাৰণ আকৌ ঢকুৱাখানা তাতে ফাট বিহু, গতিকেলৈ আজি মানুহ অলপ কম। দেওবাৰত কিন্তু অসংখ্য মানুহ আহে। ইয়াতে ভিৰ হৈ যায় দেওবাৰ দিনাখনি। ইয়াতে চাওক, আৰু ইয়াতে চাওক, মই সেৱা কৰিলোঁ আৰু সকলোৰে মংগল কামনা কৰিলোঁ। তাতে যিহেতুকে মই অকলে আহিছোঁ, ইয়াতে কি হ'ল, ভিডিঅ' বনাব পৰা বা ফটো মাৰিব পৰাও তেনেকুৱা নহ'ল। আৰু যিজন মেইন পূজাৰী,
তেখেতৰ লগত মই কথা পাতিছোঁ আৰু আপোনালোকে ভিডিঅ' পাব শনিবাৰত বাসুদেৱ থানৰ সম্পূৰ্ণ হিষ্ট্ৰী তেখেতে ক'ব। গতিকে মই গৈ থাকোঁ আৰু আপোনালোকে নেক্সট শনিবাৰত আপোনালোকে এই ভিডিঅ' পাব। থেংক ইউ।